নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আনকি ভিডিঅ'লৈ। আজি যিহেতু বৰষুণ পৰি আছে, বৰষুণ পৰাৰ কাৰণে মই আজি ৰান্ধা ৰেচিপি লৈ অহা নাই। মই আজি এটা ৰেচিপি লৈ আহিছোঁ চানাচুৰ ভাজা। মানে কেনেকৈ চানাচুৰ বনায় মই আজি চানাচুৰ বনাই দেখুৱাম। আজি ৰেচিপিটো হ'ল ঠিক ৰেচিপি নহয়, এইটো হ'ল চানাচুৰ ভাজি। চানাচুৰ ভাজিৰ কাৰণে মই মছলা ৰেডি কৰিছোঁ। এইখিনি হ'ল শুকান জলকীয়া, গুৱামৰি, গোটা ধনিয়া আৰু কালজিৰা। এইখিনি হ'ল চানাচুৰ ভাজিৰ মছলা। এইখিনি ভাজি ৰাখি দিছোঁ। এতিয়া মই কেৰাহীত দিছোঁ ৰিফাইন তেল। মই এতিয়া চানাচুৰ যি ভুজিয়াবিলাক থাকে মই আগত ভুজিয়াবিলাক ভাজি ল'ম। এই ভুজিয়াবিলাক মই বনাইছোঁ বেচন আৰু চাউলৰ গুড়ি। এতিয়া মই দিছোঁ এতিয়া এইখিনি হৈ গ'ল। এতিয়া উঠাই ল'ম এইখিনি। মই এইখিনি মটৰ দাইল কালিয়ে ভিজাই ৰাখিছিলোঁ সন্ধিয়া সময়তে। সন্ধিয়াত ভিজাই ৰাখি ৰাতিপুৱা উঠাই লৈছোঁ। ইয়াত দিছোঁ খোৱা ছ'ডা আৰু নিমখ হালধি। সেইকাৰণে ফুলিছে। ছ'ডা নিদিলে কিন্তু খোৱা ছ'ডা নিদিলে কিন্তু নুফুলিব। খোৱা ছ'ডা অকণমান দিবই লাগিব। খোৱা ছ'ডা নিমখ হালধি দিলেহে বস্তুখিনি ফুলি উঠিব। আমাৰ এতিয়া হৈ গ'ল ভাজা, নমাই লৈছোঁ। ৰাইচ মই আজি প্ৰথম ভাজিছোঁ। প্ৰথম যদিও ভাজিছোঁ মোৰ বস্তুখিনি কিন্তু বহুত ভাল হৈছে। আপোনালোকেও এনেকৈ বনাব, ভাজিব, খাব। মই আজি কথা আৰু এদিন ভালকৈ ভাজি দেখুৱাম আপোনালোকক। মই আজি খালি দেখুৱাইছোঁ মানে কেনেকুৱা হয় ৰাইজসকল। মোৰ বস্তুখিনি কিন্তু বেছি ফুলা নাই। মানে ছ'ডাখিনি মই পিছত দিছোঁ তো। ছ'ডাখিনি মানে জিকাই থোৱাৰ সময়তে ছ'ডা আৰু নিমখ দিব লাগে, খোৱা ছ'ডা আৰু নিমখ। কিন্তু মই পিছত দিয়াৰ কাৰণে বেছি ফুলা নাই। কিন্তু আপোনালোকে যদি কেতিয়াবা বনায় তেতিয়া দালিখিনি জিকাই থোৱাৰ সময়তে মানে খোৱা ছ'ডা আৰু নিমখ দি জিকাই থ'ব। তেনেহ'লে বহুত ফুলিব এইটো মানে মই পিছত দিয়াৰ কাৰণে বেছি ফুলা নাই। যদিও ফুলা নাই কিন্তু চানাখিনি ভালেই হৈছে। ৰাইচ মোৰ এতিয়া ভাজা গোটেইখিনি ভাজা হৈ গ'ল। এতিয়া নমাই লৈছোঁ। মই এনেকৈ গোটেই চানাচুৰখিনি ভাজি ল'লোঁ। চানাচুৰ ভুজিয়া হৈ গ'ল। এতিয়া মই দিম মছলা। ৰাইজসকল এয়া হ'ল নৰসিংহৰ পাত। মই নৰসিংহৰ পাতখিনি ভাজি লৈ চানাচুৰৰ লগত মিহলাই দিম। নৰসিংহৰ পাতখিনি মই ভালকৈ ভাজি ল'ম যাতে মৰমৰীয়া হয়। মোৰ এতিয়া নৰসিংহৰ পাতখিনি ভাজা হৈ গ'ল। এতিয়া মই নুমাই ল'ম। ৰাইজসকল মোৰ এইখিনি ভাজা হৈ গ'ল। চানাচুৰ ভাজাখিনি মই নৰসিংহৰ পাতখিনি মৰমৰীয়া হৈছে, এইখিনি ভাঙি ল'ম। আৰু ইয়াত মছলা কি কি দিম আপোনালোকে চাওক। মই ভাজি লোৱা মছলাখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। জলকীয়া, গোলমৰিচ, জিৰা গুড়ি, গুৱামৰি আৰু ধনিয়া। এইখিনি মই অলপমান দিনত ধুই লৈছোঁ। আৰু এতিয়া দিম মই চাট মছলা। চাট মছলা দিলে বহুতে ভাল লাগে। এতিয়া হৈ গ'ল। মই নৰসিংহৰ পাতখিনি ভাঙি লৈছোঁ। আৰু
অলপমান নিমখ দিছোঁ, খোৱা নিমখকে দি লৈছোঁ। মোৰ এতিয়া চানা ভাজাখিনি ৰেডি হৈ গ'ল। এনেকুৱাকৈ চানাচুৰ ভাজা আপোনালোকেও বনাই খাব, বহুতে ভাল লাগে। কিন্তু মোৰ আজি পদ্ধতিটো বেছি ভাল হোৱা নাই, তথাপি কিন্তু চানাচুৰ ভাজিখিনি বহুত ভাল হৈছে। মই এতিয়া খাই চাম কেনেকুৱা লাগে। আপোনালোকেও এনেকৈ বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰিব। এতিয়া মই বাদামখিনি মিহলাই দিলোঁ ইয়াতে। এতিয়া মোৰ চানাচুৰ ভাজাখিনি হৈ গ'ল, মই বাদামখিনি মিহলাই ল'লোঁ। এতিয়া মই খাই চাম কেনেকুৱা লাগে। মই এতিয়া খাই চালোঁ কেনেকুৱা লাগিছে। বহুত ভাল হৈছে, বজাৰত যেনেকুৱা চানা তেনেকুৱাই হৈছে। আপোনালোকেও বনাই খাব, বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰিব। আৰু চেনেলটো নতুন নতুন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।